নমস্কাৰ বন্ধুসকল, আজি মই লৈ আহিছোঁ মোৰ ভাৰতীয় খাদ্য নিগম বিভাগৰ পৰা মুকলি কৰি দিয়া 5043টা পদৰ বিষয়ে অলপ। আপোনালোকে এইখন আৰ্টিকলখন দেখাই পাইছে, ইয়াতে পঢ়ি চালে গম পাব। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট fci.gov.in গৈ আপোনালোকে চাব পাৰে। এৰাউণ্ড 5043 ভেকেঞ্চিজ ওলাইছে, গেট 3 কাৰণে ওলাইছে। চ' এইখনত দিছে যে ৰিচেণ্টলি ইছ্যুড এ ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন এডভাৰ্টাইজ নম্বৰ 01SC/FCI কেটেগৰী গেট 3, মানে গেট 3 কাৰণে এখন ৰিক্ৰুইটমেণ্টৰ নটিফিকেশ্যন উলিয়াই দিছে। চ' তাত 4000 প্লাছ মানে থাকিব পদ, খালী পদ আপোনালোকে সেইবোৰ পদত এপ্লাই কৰিব পাৰিব। চ' পদসমূহ মানে এটা জোন এৰিয়া হিচাপত দিছে যে ইমান জোনত ইমানটা পষ্ট আছে, ইমান জোনত ইমানটা পষ্ট আছে। চ' ইয়াতে আছে নৰ্থ জোন, ইষ্ট, ৱেষ্ট, চাউথ এণ্ড নৰ্থ ইষ্ট জোন। চ' এই 5টা জোনত আপোনালোকে এপ্লাই কৰিব পাৰিব, মানে যিসকলে যোনটো জোনৰ পৰা মানে বিলং কৰে। চ' তেনেকুৱা ধৰণৰ মানে পষ্টসমূহ ভগাই দিছে। চ' ইয়াতে দিছে এজ লিমিটৰ বিষয়ে কিছু আছে, যে ষ্টেনোগ্ৰাফাৰ গেট 2 আছে, এছিষ্টেণ্ট গেট 3 আছে, হিন্দী মিডিয়াম। দ্য কেণ্ডিডেট শুড বি ইন বিটুইন 18 to 27 টু এপ্লাই ফৰ দিছ। মানে যিটো মানে এই জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু ষ্টেনোগ্ৰাফাৰ গেট 3, এছিষ্টেণ্ট গেট 3, চ' হিন্দী মিডিয়ামৰ আছে, সেইসমূহে মানে 18 পৰা 27 বছৰৰ বয়সৰ ভিতৰৰখিনি এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে পঢ়ি চালে নিশ্চয় গমেই পাব কোনটো পষ্টৰ কাৰণে কিমান বয়স দিয়া আছে। তাতে হিন্দী যে দিছে ফৰ এছিষ্টেণ্ট গ্ৰেড 3 কাৰণে, এইটো মানে হিন্দী মিডিয়ামৰ এনেকুৱা ধৰণৰ পদৰ কাৰণে হ'ব। ইয়াতে কেটেগৰী ৱাইজ মানে এজৰ যিটো মেক্সিমাম এজ আছে সেইটো হিচাপত দিছে। আপোনালোকে এইখন নটিচত চাই ল'ব পাৰে কিমানৰ পৰা কিমানলৈকে দিছে, মানে মেক্সিমামটো দিছে আৰু 37, 30, 40 ইয়াৰ্ছলৈকে, 42 ইয়াৰ্ছলৈকে কৰিব পাৰে PWBD আণ্ডাৰ SC ST কাষ্টৰ মানুহখিনিয়ে। চ' OBC মানে এক্স ছাৰ্ভিচমেনো আছে 33। এজ ৰিলেক্সনো আছে ইয়াতে, চিন্তা কৰিবলগীয়া কথা নাই আগৰ নিয়মতে। আৰু ইয়াতে দিয়া আছে যে এপ্লিকেশ্যন ফিজ সম্বন্ধে দিয়া আছে। ST SC ধৰি লওক এইবিলাক অল ফিমেল এণ্ড ছাৰ্ভিং ডিফেন্স পাৰ্চনেল এক্স ছাৰ্ভিচমেন, এইবিলাকৰ কোনো ফিজ নালাগে। চ' অল আদাৰ কেটেগৰিজ অফ কেণ্ডিডেটছ UR/BC, মানে এইটো OBC এনেকুৱা ধৰণৰ হ'ব। চ' BC বুলি দিয়া আছে ইয়াতে, আনৰিজাৰ্ভ OBC এনেকুৱা ধৰণৰ হ'ব। বা এইবিলাকৰ 500 টকা দিব লাগিব। হয়তো ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI, SBI এনেকুৱা চালানি দি মানে পইচাটো পে'মেণ্টটো কৰিব লাগিব। চ' FCI এছিষ্টেণ্ট গেট 3 ভাৰতীয় মানে ইয়াতে মানে দিছে, এইটো ডেটটো দিছে যে কেতিয়াৰ পৰা ষ্টাৰ্টিং হ'ব। 6 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্টিং হ'ব অনলাইন। চ' লাষ্ট ডেট আছে 5 অক্টোবৰ। এডমিট কাৰ্ড আৰু এইবিলাকৰ কোনো ডিটেইলছ দিয়া হোৱা নাই, এইবিলাক পিছত হ'ব, মানে এপ্লিকেশ্যন যেতিয়া লাষ্ট ডেট পাৰ হৈ যাব তেতিয়া এইবিলাক দিব, হয়তো নিশ্চয় গম পাব আপোনালোকে। আৰু আপোনালোকে এইখন লিষ্টৰ পৰা চাই ল'ব পাৰে যে ইয়াতে কেনেকুৱা ধৰণৰ পদসমূহ ভগাই দিয়া হৈছে। চ' আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, ভালকৈ চাব পাৰে।